আহক আজি বনাওঁ ঘৰতে অতি সহজতে জেলি বা জাম। আৰু এই জেলিখিনি বনাইছিলোঁ মই টেঙামৰা গুটিৰে। কিছু জেগাত এই টেঙাবিধক খাচেং টেঙাৰ গুটি বুলিও কয়। বিশেষকৈ ঠাণ্ডাৰ দিনত এই গুটিকেইটা বেছিকৈ লাগে। প্ৰথমে গুটিকেইটাৰ পৰা বাকলিখিনি গুচাই ল'লোঁ। যিহেতু বাকলিখিনিৰেহে বনাম সেয়েহে এটা কেৰাহীত বাকলিখিনি দি বাকলিখিনিতকৈ অকণমান বেছিকৈ পানী দি ভালদৰে উতলিবলৈ দিম। ভালদৰে উতলি বাকলিখিনি সিজি যোৱাৰ পাছত এটা বাতিত বাকলিখিনি উলিয়াই ভালদৰে গুড়া কৰি আকৌ সেই পানীখিনি দি দিম। যিহেতু মই 1.5 গিলাচ পানী দিছিলোঁ সেয়েহে মই এবাটি চেনি দিছোঁ। যদিহে বেছিকৈ বনাই দেন চেনিখিনিও বেছিকৈ দিব। দিছোঁ অকণমান ইলাইচি পাউডাৰ দিলে সোৱাদটো অলপ ভাল হয়। যদি দিব নিবিচাৰে তেনেহ'লে নিদিলেও কোনো কথা নাই। লগতে এচিকুটমান নিমখ আৰু অকণমান নেমু চেপি দিছোঁ যাতে বহুত দিনলৈকে ভাল হৈ থাকে। বহুত সময় উতলাই ডাঠ হৈ যোৱাৰ পাছত এটা বাতিত অকণমান পানী দি চেক কৰি চাইছোঁ। তো পানীৰ লগত মিলি যোৱা নাই সেয়েহে এইখিনি হৈ গৈছে আৰু ঠাণ্ডা হৈ যোৱাৰ পাছত এনেদৰে বটল এটাত ভৰাই থৈ দিম।